নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি জানিম অসমীয়াৰ পেডাগজিৰ কিছুমান প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। এইবোৰ সিটেট পৰীক্ষাত অহা কুৱেশ্যন হয়। প্ৰথমটো প্ৰশ্ন হৈছে একেটা বাক গোষ্ঠী স্পিচ কমিউনিটিৰ অন্তৰ্গত ভিন ভিন আৰ্থসামাজিক পটভূমি দুটা ভাষা ভাষীৰ গোটে এছ বা হ ধ্বনিটো ভিন ভিন ধৰণে উচ্চাৰণ কৰা পৰিলক্ষিত হৈছে। এইটো হৈছে এটা ড্ৰেছ পৰিৱৰ্তনশীল কাৰক। আমাৰ একেটা ভাষা একেটা শব্দ যেনে হ শব্দটো বা এছ শব্দটো আমাৰ ঠাইবোৰত আমি বিভিন্ন ভাষা ভাষীৰ লোক আছোঁ নহয়নে? এতিয়া আমি অসমতে কামৰূপীয়া গোৱালপৰীয়া বহুত ধৰণৰ ভাষা আছে। গতিকে প্ৰত্যেকৰে উচ্চাৰণটো একে নহ'বও পাৰে। গতিকে এইটো কিহৰ পৰিৱৰ্তনশীল কাৰক হ'ব? অপশ্যনত দিছে সমাজ ভাষা বিজ্ঞানৰ, বাস্তৱবাদী, সামাজিক সাংস্কৃতিক, সমাজ মনোবিজ্ঞানৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব সমাজ ভাষা বিজ্ঞানৰ, যিহেতু এইটো ভাষাৰ লগত জড়িত হৈ আছে আৰু সমাজৰ লগত জড়িত হৈ আছে। মাতৃভাষাভিত্তিক বহুভাষিকতাই তলত দিয়া কোনটোৰ পোষকতা কৰে? অপশ্যন আছে সকলো শিশুৱে নিজৰ মাতৃভাষা বা ঘৰুৱা ভাষাটোত বিদ্যা আৰম্ভ কৰিব লাগে, সকলো শিশুৱে ৰাজ্য ভাষাত বিদ্যা আৰম্ভ কৰা উচিত, সকলো শিশুৱে ইংৰাজী মাধ্যমত আৰু ঘৰুৱা ভাষাত বিদ্যা আৰম্ভ কৰিব লাগে, সকলো শিশুৱে সিহঁতৰ প্ৰথম ভাষা হিচাপে হিন্দী শিকা উচিত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ১ নম্বৰ অপশ্যনটো, সকলো শিশুৱে নিজৰ মাতৃভাষা বা ঘৰুৱা ভাষাটোত বিদ্যা আৰম্ভ কৰিব লাগে। কাৰণ আমাৰ যিটো প্ৰথম ভাষা মাতৃভাষা সেই ভাষাটোত যদি আমি বিদ্যা আৰম্ভ কৰোঁ শিশু এটাৰ বুজাত সহায় হয়। সেয়েহে আমি সদায় মাতৃভাষাতে বিদ্যা আৰম্ভ কৰিবলৈ দিব লাগে শিশু এটিক। ভাষা আহৰণৰ কৌশল লেংগুৱেজ একুইজিশ্যন ডিভাইচ, চমুকৈ আমি LAD বুলি কওঁ, ধাৰণাই তলত দিয়া কোনটো সামৰি নলয় বা ব্যাখ্যা কৰিব নোৱাৰে? প্ৰথমটো অপশ্যন আছে শিশুৱে সিহঁতৰ ভাষা কেনেদৰে শিকে? ৪-৫ বছৰৰ চমু সময়ছোৱাৰ ভিতৰত শিশুৱে কেনেদৰে ভাষা শিকিবলৈ সমৰ্থ হয়? শিশুৱে কেনেদৰে প্ৰতীকাত্মক ভাষা শিকে? শিশুৱে পোৱা ভাষিক ইনপুটতকৈ আউটপুট কিয় বেছি হয়? লেংগুৱেজ একুইজিশ্যনত যদি চাওঁ বা ভাষা আহৰণৰ কৌশলত চাওঁ, শিশু এটাই প্ৰথম ভাষা কেনেদৰে শিকে সেয়াও আমাৰ সামৰি লয়। ৪-৫ বছৰ সময়ছোৱাত শিশুটো কেনেধৰণে ভাষানো শিকে সেয়াও সামৰি লয়, আৰু শিশুৱে পোৱা ভাষিক ইনপুটতকৈ আউটপুটটো কিমান হয় সেয়াও সামৰি লয়। গতিকে ইয়াৰ কোনটো শুদ্ধ নহ'ব? শিশুৱে কেনেদৰে প্ৰতীকাত্মক ভাষা শিকে, চিম্বলিক ভাষা শিকে, সেইটো কিন্তু লেংগুৱেজ একুইজিশ্যনে সামৰি নলয়। ভাষা আৰু উপভাষাৰ বিষয়ে ভাষাতাত্ত্বিক দিশৰ পৰা তলত দিয়া উক্তিকেইটাৰ কোনটো শুদ্ধ? ভাষাৰ লিখিত সাহিত্য থাকে, কিন্তু উপভাষা কেৱল মৌখিক পৰম্পৰা নিৰ্ভৰ। ভাষা আৰু উপভাষা ভাষাগতভাৱে ভাষাতত্ত্বগতভাৱে ভিন ভিন, কিন্তু ভৌগোলিকভাৱে একেই। ভাষাৰ নিজস্ব লিপি থাকে, কিন্তু উপভাষাৰ নাথাকে। ভাষা আৰু উপভাষাৰ মাজত কোনো সুনিৰ্দিষ্ট ভাষাতাত্ত্বিক পাৰ্থক্য নাই। ইয়াৰ আগতে আমি জানি লওঁ ভাষা আৰু উপভাষাৰ বিষয়ে। ভাষা কি? ভাষা হৈছে মানুহে নিজৰ চিন্তা ভাৱনা, অনুভৱ, জ্ঞান আদি অন্যজনলৈ পোহৰাবলৈ ব্যৱহাৰ কৰা সংগঠিত শব্দ আৰু বাক্যৰ ব্যৱস্থা। ভাষাৰ নিজস্ব ব্যাকৰণ, শব্দভাণ্ডাৰ আৰু লিখা পঢ়াৰ নিয়ম থাকে। আনহাতে উপভাষা হৈছে এটা ভাষাৰ স্থানীয় বা আঞ্চলিক ৰূপ। একেটা ভাষা বিভিন্ন অঞ্চলত বিভিন্ন ধৰণে কোৱা হয়, সেইবোৰক উপভাষা বুলি কওঁ। উপভাষাৰ শব্দ, উচ্চাৰণ আৰু প্ৰয়োগ ভাষাটোৰ মানক ৰূপৰ পৰা অলপ পাৰ্থক্য থাকে, কিন্তু মূল ভাষা একেই থাকে।
গতিকে আমি এইবিলাকৰ ইয়াৰ পৰা আমি কি জানিম যে কি ইয়াৰ কোনটো শুদ্ধ হ'ব ভাষা আৰু উপভাষাৰ মাজত কোনো সুনিৰ্দিষ্ট ভাষাতাত্ত্বিক পাৰ্থক্য নাই অপশ্যন 4টো আমাৰ শুদ্ধ হ'ব ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে কিউমিনৰ পৰস্পৰ নিৰ্ভৰ প্ৰমেয় বা পৰিকল্পনা ইণ্টাৰডিপেণ্ডেন্স হাইপথেচিছ তলত দিয়া কোনকেইটা ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল জিম কিউমিনে 1979ত ইণ্টাৰডিপেণ্ডেন্স হাইপথেচিছটো দিছিল তেওঁ কৈছিল যে এ চাইল্ড প্ৰফিচিয়েঞ্চি in the first language support the development of proficiency in second language অৰ্থাৎ শিশুৰ প্ৰথম ভাষাটোৰ শিকাৰ দক্ষতাই সহায়ত দ্বিতীয় ভাষাটোৰ শিকাৰ ক্ষেত্ৰত দক্ষ কৰি তোলে ইয়াৰ অপচনকেইটা আমাৰ কি আছে দ্বিতীয় ভাষাত বোধগম্যতা আৰু উৎপাদন দ্বিতীয় ভাষাটোত কি অকল বুজি পোৱা আৰু উৎপাদনৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব জানো প্ৰথম আৰু দ্বিতীয় ভাষা বোধগম্য বৌদ্ধিক বা বিদ্যাতনিক দক্ষতা এই অপচনটো আমাৰ ভাল লাগিছে এটো হ'ব পাৰে দ্বিতীয় ভাষাত পঠন আৰু লিখন আৰু 4 নম্বৰ অপচন দিছে প্ৰথম আৰু দ্বিতীয় ভাষাত মৌলিক বা বুনিয়াদী দক্ষতা ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2 প্ৰথম আৰু দ্বিতীয় ভাষাত বোধগম্য বৌদ্ধিক বা বিদ্যাতনিক দক্ষতা আখৰ আৰু বৰ্ণমালাৰ পৰিৱৰ্তে শব্দ আৰু শ্ৰুতি কাহিনীৰে পঠন দক্ষতা আৰম্ভ কৰাটো তলত দিয়া কোনটোৱে স্বীকাৰ নকৰে নপঢ়ুৱে ক্ষুদ্ৰতৰ গোটতকৈ বৃহত্তৰ গোটত বেছি মনোযোগ দিব পাৰে আখৰে কৰিব নোৱাৰা অৰ্থবহ সংযোগ শব্দ আৰু পাঠে সৃষ্টি কৰিব পাৰে শব্দ আৰু পাঠবোৰ বেছি আকৰ্ষণীয় কিন্তু আখৰবোৰ নহয় শব্দ মনত ৰখাতকৈ সুকীয়া আখৰ মনত ৰাখিবলৈ কঠিন কোনটো স্বীকাৰ নকৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন 1 নপঢ়ুৱে ক্ষুদ্ৰতৰ গোটতকৈ বৃহত্তৰ গোটত বেছি মনোযোগ দিব পাৰে ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ তলৰ কোনটো বোধ শক্তিৰে সৈতে পঢ়িব পৰা দক্ষতাৰ পৰিচায়ক নহয় সুকীয়া আখৰ বা বৰ্ণমালাত একান্ত মনোযোগ দিয়া পৰৱৰ্তী বিষয়টোৰ অনুমান কৰা ধাৰণা কিছুমান বা ঘটনা কিছুমান ক্ৰমত চিজিল কৰা এতিয়ালৈকে পঢ়া পাঠটোৰ বা পাঠচোৱাৰ মনৰ মাজতে সাৰাংশ কৰা বোধ শক্তি ভাবিব পৰা শক্তি ইয়াত কোনটোৰ ক্ষেত্ৰত নহব যে সুকীয়া আখৰ বা বৰ্ণমালাত একান্ত মনোযোগ দিয়াটো আমি বোধ শক্তিৰ দক্ষতা বুলি নকওঁ গতিকে ইয়াৰ অপচন 1টো শুদ্ধ হ'ব ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ সাতমহীয়া কেঁচুৱা এটাই স্বৰ আৰু ব্যঞ্জন দুয়োবিধ ব্যৱহাৰ কৰি কণ্ঠায়ন কৰিব পৰা হৈছে তলত দিয়া কোনটো এইদৰে ব্যৱহাৰ কৰি কেঁচুৱাটোৱে ভাৱ প্ৰকাশ কৰিছে বিশিষ্ট ধ্বনি কলকলুৱা কোনকোনোৱা ভাষিক বচন ফনিমছ বেবলিং কুইং লিংগুইষ্টিক স্পিচ এতিয়া চোৱা কুইং হলে বুলি ক'লে জন্মৰ পৰা 6 সপ্তাহৰ পিছত যিটো যে কুকে কয় সেইখিনিক কওঁ আমি কুইং বুলি বেবলিং যিটো 6 মাহৰ পিছত এটা দুটা মানে এনেকৈ বিলাক যিবোৰ কয় সৰু ল'ৰাখিনি সেইটোক কওঁ আমি বেবলিং এটা শব্দ ক'ব পাৰে 1 word ষ্টেজ 1 বছৰত আহে দুটা শব্দ ক'ব পাৰে 18 মাহত আৰু দীঘল বাক্য ক'ব পাৰে 2 পৰা 4 বছৰ ভিতৰত গতিকে এটো সাতমহীয়া কেঁচুৱা দিছে ইয়াৰ অপচন 2টো শুদ্ধ হ'ব কলকলুৱা বেবলিং ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে পাঠ বোধগম্যতাৰ ক্ষেত্ৰত তলত দিয়া উক্তিকেইটাৰ ভিতৰত কোনটো অশুদ্ধ হাড় গ্ৰহণ হৈছে খৰখেদাকৈ পঢ়া আৰু চকু ফুৰোৱা অন্যহাতে স্কেনিং হৈছে বিশেষ তথ্যৰ সন্ধান কৰা এটোটো শুদ্ধ হয় হাড় গ্ৰহণ হৈছে আমি খৰখেদাকৈ পঢ়ো আৰু চকু ফুৰাও ইয়াৰ পৰা আমাক কোনো মানে মেইন আমাৰ বিষয়টো মূল আমাক কি কৈছে ন হাড়টো গ্ৰহণ কৰোঁ 2 নম্বৰটো হৈছে হাড় গ্ৰহণ বা স্কিমিং হৈছে গভীৰ পঠন আৰু স্কেনিং হৈছে দ্ৰুত পঠন হাড় গ্ৰহণ বা স্কিনিংটো আমাৰ গভীৰ পঠন নহয় আমি সোনকালে পটাপট পঢ়ো মই মূল ভাষাটো বুজিব বাবে
মূল বিষয়টো বুজিবৰ বাবে আনহাতে স্কেনিংটো হৈছে আমি কোনো এটা শব্দ বিচাৰোঁ, যেনেকৈ আমি ডিক্সনেৰীত শব্দ অৰ্থ বিচাৰোঁ, সেইটো পটাপট বিচাৰোঁ ন, সেইটোক কওঁ আমি স্কেনিং বুলি। গতিকে এইটো আমাৰ অশুদ্ধ হয়। 2 নম্বৰ অপশ্যনটোৱে আমাৰ এইটো ক্ষেত্ৰত শুদ্ধ হ'ব। 3 নম্বৰ অপশ্যনটোত আমি পঢ়ি দিছোঁ, পুনৰীক্ষণ বা সমালোচনাৰ কাৰণে স্কিমিং উপযুক্ত আৰু নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰ বিচাৰিবৰ কাৰণে স্কেনিং উপযুক্ত, এইটোতো শুদ্ধ। 4টো হৈছে স্কিমিং আৰু স্কেনিং উভয়তে পাঠৰ ওপৰে ওপৰে খৰকৈ চকু সঞ্চালনৰ প্ৰয়োজন হয়, এইটো আমাৰ শুদ্ধ হয়। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, শিশু এটাই যেতিয়া নিজৰ চৌপাশে থকা বিভিন্ন ব্যক্তি, বস্তু, ঘটনা আদিৰ বিষয়ে ভাষা ব্যৱহাৰ কৰি সুধিবলৈ আৰম্ভ কৰে, তেতিয়া শিশুটোৱে ভাষাৰ কোনটো কাৰ্য বা দিশ আটাইতকৈ বেছি ব্যৱহাৰ কৰে? কল্পনা প্ৰৱণতা, নিয়মানুসৰি চলা গুণ, তথ্যমূলকতা নে প্ৰয়াস প্ৰমাদ? কল্পনা প্ৰৱণতাটো নহ'ব নহয় জানো, এইটো শুদ্ধ উত্তৰ হ'ব প্ৰয়াস প্ৰমাদ, বা এইটো আমি হিউৰিষ্টিক বুলি কওঁ, এইটো অপশ্যন 4টো শুদ্ধ হ'ব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।